এজন ৰজাৰ অভিশাপ আৰু জুবিনৰ হাতৰ আঙঠিটো পিৰামিডৰ তলৰ পৰা খান্দি উলিওৱা হৈছিল ৰজাৰ কংকাল। হাজাৰ বছৰ আগতেই ৰজাই দিছিল এক ভয়ংকৰ অভিশাপ। ৰজাই কৈছিল, মোৰ স্বৰ্ণ ভাণ্ডাৰত যিয়ে হাত দিব তেওঁৱে অচিন কাৰণত মৃত্যুক আঁকোৱালি ল'ব। ৰজাৰ কবৰখণ্ডসকলৰ মৃত্যু হৈছিল, কিন্তু 19 বছৰীয়া ৰজাৰ মুখখন জিলিকি আছিল জুবিনৰ হাতত। এয়া জুবিনৰ হাতত 14th চেঞ্চুৰীৰ ইজিপ্তৰ পৰাক্ৰমী সম্ৰাট কিং ফাৰাও টুটেনখামৰ মুখা অৱয়ব। এই আঙুঠিটোৰ ওজন 9 গ্ৰাম। ৰহস্যৰে ভৰি থকা ইজিপ্টিয়ান মাইথলজিৰ মতে টুটেনখামেনৰ মুখাবয়ৰ আঙুঠি জুৱেলাৰী, পুনৰ জনম আৰু ছেল্ফ ডিটাৰমিনেশ্যনৰ প্ৰতীক। টুটেনখামৰ ওপৰতে হলিউডৰ বিখ্যাত দ্য মামি চিনেমাখন নিৰ্মাণ কৰা হৈছিল। জন্মৰ পৰা মৃত্যুলৈ 9 সংখ্যাই আগুৰি আছিল জুবিন গাৰ্গক। উল্লেখ্য যে টুটেনখামেনৰ জন্ম হৈছিল 1341 খ্ৰীষ্টাব্দত, যাক যোগ কৰিলে হয় 9, আৰু মাত্ৰ 9 বছৰ বয়সতেই সম্ৰাট হৈছিল টুটেনখামন। মাত্ৰ 18ৰ পৰা 19 বছৰ বয়সত টুটেনখামনক শত্ৰুৱে হত্যা কৰিছিল, যি ঘটনা এতিয়াও ৰহস্যজনক। সেই সময়ত উদ্ধাৰ হোৱা কিছু তথ্য অনুসৰি খাদ্যত বিষ মিহলাই হত্যা কৰা হৈছিল টুটেনখামেনক। আন কিছুমানৰ মতে মেলেৰিয়া, বিষাক্ত কীটৰ দংশন নতুবা হাড়ৰ ৰোগত আক্ৰান্ত হৈছিল টুটেনখামন। তেওঁৰ কোনো সন্তান নাছিল, ফলত সেই বংশ তেওঁৰ মৃত্যুতেই শেষ হৈ গৈছিল। তেওঁৰ ৰাজত্বকালত টুটেনখামনক সূৰ্যৰ পুত্ৰ বুলি কোৱা হৈছিল। ইজিপ্তত সেই সময়তে আৱিষ্কাৰ হৈছিল সোণ। সেই সোণৰ বাবেই শত্ৰুৱে প্ৰথমে পিতৃক আৰু তাৰ পাছত টুটেনখামক হত্যা কৰিছিল। তেওঁৰ মৃতদেহ মামিকৃত কৰা হৈছিল। খননৰ সময়ত তেওঁৰ কবৰত 5000 বিভিন্ন সোণৰ সামগ্ৰী তথা ৰত্নৰ ভাণ্ডাৰ পোৱা গৈছে। টুটেনখামনে হাও দিছিল যে যিয়ে তেওঁৰ ৰত্ন ভাণ্ডাৰত হাত দিব তেওঁৰ অচিন কাৰণত মৃত্যু হ'ব। আৰু 1992 চনত সেই অভিশপ্ত কবৰৰ খননত যিসকল শ্ৰমিক নিয়োজিত হৈছিল বেছিভাগেই অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। প্ৰচলিত ধাৰণা মতে এই অভিশাপ চিৰকালৰ। ইজিপ্তত মিউজিয়ামত কিছুমান স্বৰ্ণ সামগ্ৰী সংৰক্ষিত কৰা হৈছে। মৃত্যু পৰ্যন্ত জুবিন গাৰ্গে পৰিধান কৰি থকা আঙুঠিটোৰ বিষয়ে গুগলত চাৰ্চ কৰোঁতে পোৱা গৈছে এই তথ্য। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।